হাই গাইজ, আজি আমি 2024 চনৰ 1 জানুৱাৰী পাৰ্টি খাব আহিছোঁ সোৱণশিৰি নদী পাৰত। ইয়াত বহুত মানুহ সমাগম হৈছে। আমাৰ জুই ধৰিব লাগিছে, ইয়াত জুই ধৰিব লৈছে আমাৰ খানা বনাবৰ কাৰণে। আমাৰ ইয়াত একদম ভাড়া কৰি আহিছে। ইয়াত দেখিছেনে বাইক চাইক বনাবলৈ আহিছে। ইয়াত মানুহ এখন সোৱণশিৰি নদী, এইবিলাক যেনে তেনে মানুহ আছে। এয়া পানী আনি আছে ভাইটি এটাই, পানী এয়া সকলো মানুহ আহি আজি 1 জানুৱাৰী বুলি খানা খাবলৈ আহিছে। এয়া ফূৰ্তি কৰিছে সকলোৱে। ধুনীয়া সুন্দৰ পৰিৱেশ চাওকচোন। এয়া সোৱণশিৰিটো মাজত দ্বীপ। আমি চাহ পানী খাইছোঁ। মই নজনাকে চকুতে পিৰিতিৰ চাৱনি। আমি ব্ৰইলাৰ গুচাই আছোঁ। আজি 1 জানুৱাৰী 2024। সকলোৱে আপোনালোকে প্ৰথম আজি সাজ খোৱা অভিজ্ঞতা কেনেকুৱা? ধুনীয়া ধুনীয়া। আপোনাৰ চবৰে ঠিকে আছে ন? আমাৰ চব্জি বনাইছে। খানা হৈ গৈছে, সেয়া সকলোৱে খাব লৈছে। এয়া মই বহি আছোঁ। এয়া সকলোৱে খাব লৈছে আমাৰ। এয়া ধুনীয়াকৈ সকলোৱে আমাৰ ল'ৰা ছোৱালী চবৰে মিলিজুলি এয়া আজি এয়া সকলোৱে খাব লৈছে। এয়া ভাত বাঢ়িছে। আমাৰ কমকমীয়া ভাত লৈছে। এয়া সকলোৱে খোৱা মুখে আমি 1 জানুৱাৰীৰ দিনা পিকনিক খাবলৈ আহিছিলোঁ সোৱণশিৰিত। ৰাইজসকলে এয়া দেখিছেনে? এয়া আমাৰ সকলো বন্ধু বান্ধৱীসকলে খাই আছে। এয়া ৰান্ধনীয়ে বিলাই আছে। শুকানে শুকানে হ'ল নি এতিয়া? এয়া সকলোৱে খাই আছে দেই। খাবলৈ কেনেকুৱা হৈছে? বঢ়িয়া ন? সঁচাকৈ নে? গাহৰি চলিলে, ব্ৰইলাৰ চলিলে, লেকিন আমাৰ আদা মানে কণী এটা আৰু নেমু অকণ। আপোনাৰ মানে কি এতিয়া সেইকেইটা নচলে নেকি? চলি আছে, চলি আছে, বৰাবৰ চলি আছে। কেনেকুৱা আছে? ভালে আছে ন? হৈছে এজনে বহি খাব নোৱাৰে ন, কেনে থিয় হৈ খাইছে। কঁকাল বিষ আছে নি?
এইয়া ফটো মাৰি আমি টমটম লৈ আহিছিলোঁ 2খন টমটম এইয়া ওপৰত বক্স থিয় কৰি থোৱা হৈছে আৰু বাইক সেইবোৰ সকলোৱে খানা খাই আছে দেখিছেনে হেৰি খাবলৈ কেনেকুৱা আছে ধুনীয়া আছে ন আজি আমাৰ খানা খোৱা হৈ গৈছে আমাৰ ইয়াত ৰাতি হৈ গৈছে ইয়াতে এতিয়া আমি খাই হৈছে আৰু এই বিলনীয়াকেইজনে এতিয়া খাই আছে শেষত বিলনীয়াজনে ইয়াত খাই আছে এতিয়া আমি খাই বৈ যাম আৰু লাহে লাহে তাই হৈ গৈছে খাই বৈ আশা তোমার দুয়ার বেতির আমার পড়াব তোমার আমার দুঃখ দিলা জানছিব আশা তোমার দুয়ার বেতির আমার পড়াব তোমার আমার দুঃখ হাহি হাহি খাবলে চাব